ভালে আছে আৰু ভালে থাকক, ময়ো ভালে আছোঁ। বৰ্তমান আছোঁ ডিউটিত। এতিয়া বৰ্তমান মই ৰাণীৰ পৰা আহি আছোঁ, আহি কিনে এতিয়া দীপৰ বিল হয়, দীপৰ বিল হয়, দীপৰ বিলৰ ৰেলগেট পৰিছে, ৰেলগেটত ৰখি আছোঁ মানে। এইবিলাকৰ সদায় সোমবাৰৰ পৰা শনিবাৰলৈকে সদায় ডিউটি থাকে যে, মানে ভিডিঅ' বনোৱা একেবাৰে সময় নাপাওঁ। এই ডিউটিৰ মাজতনো সদায় একে ভিডিঅ' কি চাই থাকিব, সেইকাৰণে বনোৱা নাই। তথাপি বনাইছোঁ, যদি অলপ বেলেগকৈ হ'লেও পাৰোঁ এনেকৈ বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাব আৰু কমেণ্ট কৰি কিনে জনাব ভিডিঅ'বিলাক ভাল হয় নে বেয়া হয়। যদি বেয়া হয় তেতিয়াও হ'লেও ক'ব, তেতিয়া ভাল কৰিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান দীপৰ বিলত আছোঁ, এইটো ৰেলগেটটো খোলালৈকে অপেক্ষা কৰি আছোঁ। ৰেলগেটটো খুলিলে ইয়াৰ পৰা ওলাই যাম, মই লখৰালৈকে যাম। বৰ্তমান লখৰা যাম, লখৰা গৈ পোৱাৰ পিছত তাৰপিছত বোলক চাই থাকিব ভিডিঅ'টো। আৰু অলপ সময় অপেক্ষা কৰাৰ পিছত এতিয়া ৰেলখন আহি পালে, এইখন ৰেল গৈ আছে। ৰেলখন গ'লে গেটটো খুলিব, গেটটো খুলিলে ময়ো ওলাই যাম। বাছ সাধাৰণভাৱে দীপৰ বিলৰ ভিউটো চাওঁ অলপমান। সিমান বেছি ভালদৰে দেখাব নোৱাৰোঁ দিয়ক, মই গাড়ী চলাই আছোঁ সেইবাবে। এইফালে এইটো ৰেল লাইন, এইফালে চাইডৰ ওপৰত পাহাৰ, এইফালে বিলখন। দীপৰ বিলৰ পৰা গড়চুকৰ ফালে অকণমান আহিলে এই যে ভঙা চিঙা দোকানখন দেখিছেনে? দোকানখন দেখাত ভঙা চিঙা, কিন্তু ইয়াত খুব ধুনীয়া পুৰি চব্জি বনায়। প্ৰায় মানুহ ইয়াতে ৰখি কিনে, যিসকলে জানে মানে প্ৰায় মানুহে ইয়াতে ৰখি কিনে পুৰি চব্জিটো খায়। আৰু ময়ো বা আমাৰ গোটেই ষ্টাফটো, আমাৰ অফিচৰ প্ৰায় ষ্টাফ এইফালে অহা যোৱা কৰিলে ইয়াতে ৰখি কিনে পুৰি খায়। ময়ো ইয়াতে দুখন পুৰি খাই লওঁ ৰ'ব। একো খোৱাও নাই, ৰাতিপুৱাৰ পৰা ভোকো লাগিছে, দুটা পুৰি খাই লওঁ। আৰু মই আহি বহিলোঁ, লগে লগে আহি গ'ল পুৰি চব্জি। সেই পুৰি চব্জি দুটা খাই লওঁ। আৰু এতিয়া মই পুৰি খাই কিনে ওলাই আহিলোঁ। দোকানখন দেখিবলৈ যদিও সৰু, মানে ভঙা চিঙা তৰ্জাৰ বেৰ আগতকৈ অলপ ভাল বনাইছে। আগতে একেবাৰে ভঙা চিঙা আছিলে, এতিয়া অলপ ভাল কৰিলে, দোকানখন মেৰামতি কৰিলে। দোকানখন বাহিৰখনো যেনেকুৱা নহওক, ভিতৰত মানে যিখিনি বস্তু কাষ্টমাৰক দিয়ে ন, গ্ৰাহকক যিখিনি বস্তু খাবলৈ দিয়ে, মানে খুব ধুনীয়া বনায়। পুৰি চব্জি স্পেচিয়েল, মানে আকৌ গধূলি চিঙৰা বনায়। বিশেষকৈ পুৰি চব্জিখিনি খুব ভাল, মানে খুব ধুনীয়াকৈ বনায়। আপুনি ৰাণীৰ পৰা দীপৰ বিল হৈ যদি গুৱাহাটী আহে, আপুনি গড়চুক উঠিব লাগে। কিন্তু মই গড়চুক হৈ নগ'লোঁ মানে এতিয়া ব্ৰিজৰ কাম চলি আছে ন, গড়চুকত সেইফালেতো জাম হয় বহুত, এতিয়া বহুত জাম হ'ব। সেইকাৰণে মই সেইপিনে অহা নাই। মই আপোনাৰ গড়চুক নগৈ কিনে এইফালে ৰাইট চাইডেৰে আৰু ৰাস্তা এটা আছে, সেইপিনে সোমাই আহিব পাৰি। সেইপিনে সোমাই আহিলোঁ। এই ঠাইখিনিৰ নাম মই নাজানো কাৰণে সেই ঠাইখিনি মই দেখুৱাও নাই আপোনালোকক। এইপিনে গৈ কিনে আপুনি এক্সেল কেয়াৰ হস্পিটেল, দিল্লী পাব্লিক স্কুল, ইয়াৰ ফ্ৰণ্টেৰে গৈ কিনে মই এতিয়া আপোনাৰ কটাবাৰী ওলাই কিনে ISPT হৈ লখৰা গুচি যাম। চৰি, মই এক্সেল কেয়াৰ ক'লোঁ। এক্সেল কেয়াৰ মেডিকেল নহয়, তো আয়ুৰচন্দ্ৰা হস্পিটেল হয়। আয়ুৰচন্দ্ৰাৰ হস্পিটেলৰ সন্মুখেৰে গুচি যাম। ঠাইখিনিৰ নাম নাজানিলেও ঠাইখিনি চোৱাত কি অসুবিধা হয়, ঠাইখিনি চাই লওঁ। এইখিনি ঠাই, এইটো ৰাস্তাৰে মই আহি আছোঁ। ইয়াৰ পৰা এতিয়া মই লেফ্ট চাইডে যাম। লেফ্ট চাইডে গ'লে আপোনাৰ মই ডাইৰেক্ট কটাবাৰী পাই যাম। এইপিনে আপোনাৰ আয়ুৰচন্দ্ৰা আৰু দিল্লী পাব্লিক স্কুলৰ ফ্ৰণ্টেৰে যাব লাগিব। গৈ থাকোঁ ব'লক। আৰু এইফালে এইখন আয়ুৰচন্দ্ৰা মেডিকেল পাৰ হ'লোঁ মই এতিয়া বৰ্তমান। আয়ুৰচন্দ্ৰাৰ লগতে অপজিটত এইখন দিল্লী পাব্লিক স্কুল। এতিয়া মই ৰানিঙত আছোঁ ন, ইমান ভালকৈ আৰু ইয়াতকৈ ভালকৈ দেখুৱাব নোৱাৰোঁ দিয়ক। যেনেকৈ পাৰিছোঁ ইমানখিনি দেখাইছোঁ। আৰু এইকেইটা কি দেখিছেনে? বাপৰে, একেবাৰে পাণ জাপাদি এটাৰ ওপৰত এটা পূৰা জাপি আনিছে। বাপৰে, ব্ৰইলাৰ মুৰ্গী যেনেকৈ আনে তেনেকৈ লৈ আহিছে এইবিলাক। এনেকৈ পাই গ'লোঁ মই ISPT। ইয়াৰ পৰা এতিয়া লেফ্ট চাইডে সোমাই গৈ মই লখৰা ওলামগৈ। হাৱে হৈ নাযাওঁ, যাম ন, সকলোতে যাম এতিয়া বৰ্তমান। সেইকাৰণে মই হাৱে হৈ নাযাওঁ, এইপিনে লেফ্ট চাইডে সোমাই যাম। সোমাই গৈ কিনে মই লখৰা পাই যাম। আৰু ISPT পৰা মণিৰাম দেৱানৰ ওচৰৰে সোমাই দিলে আপুনি এইটো ৰাস্তা পাব। এইটো ৰাস্তা সম্পূৰ্ণ নতুন হয়, 1.5 বছৰমান হ'ল এইটো ৰাস্তা। আগতে নাছিলে এইটো ৰাস্তা। এইটো ৰাস্তাৰে গৈ আপুনি একদম লালগণেশ, পল্টন বজাৰ, লখৰা, এইফালে যিকোনো ঠাইত যাব পাৰিব আপুনি এইটো ৰাস্তাৰে। আৰু এতিয়া বৰ্তমান মই আছোঁ আপোনাৰ আমবাৰী, ফাটাছিল আমবাৰী। আপোনাৰ তাৰ পৰা আহি মই লখৰা পালোঁ। লখৰা পাই কিনে লখৰাৰ পৰা ভিডিঅ' বনোৱা নহ'ল মানে লখৰাত মানুহ ৰখি আছিলে। মই ইয়াতে অকলে অহা নাই, লগত মানুহ আহিছে। লগত মানুহ অহাৰ কাৰণে তাৰ পৰা ভিডিঅ' বনাব নোৱাৰিলোঁ। মানুহ ইয়াতে কিবা কাম আছে, মানে মানুহবিলাক নামি গৈছে। মই অকলে আছোঁ এতিয়া, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। মানে কিবা কামত মানুহ দুজন আহিছে, ইয়াৰ পৰা সেইটো কাম কৰি যাব লখৰাত, সেইকাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ। মানে
ইয়াতে অলপ টাইম কাম আছে আধা ঘণ্টামান পিছত আকৌ ইয়াৰ পৰা আকৌ লখৰা যাম আগলৈকে চাই থাকক সকলো গম পাই যাব পিছত ক'ত যাম কি কৰিম চাই থাকক ভিডিঅ'টো আগলৈকে আৰু মই আমবাৰীৰ পৰা ডাইৰেক্ট গুচি আহিলোঁ ইয়াতে ফেঞ্চি বজাৰত আকৌ কিবা কাম আছে বোলে ফেঞ্চি বজাৰত আহিলে ফেঞ্চি বজাৰত আহি কিনে ইয়াতে পাৰ্কিঙত সোমাইছোঁ গাড়ী পাৰ্কিঙত লৈছোঁ গাড়ী পাৰ্কিঙত লগাবলৈকে বহুত টাইম গুচি গ'ল মই পাৰ্কিংটো দেখুৱাই আছোঁ আপোনালোকক এইটো চব কিমান ডাঙৰ এলেকা পাৰ্কিঙৰ এইফালে এইখিনি আপোনাৰ এইফালে সিপাৰে বহুত দূৰলৈকে আছে ইমান ডাঙৰ পাৰ্কিং এলেকা ইয়াতে আকৌ আপোনাৰ পাৰ্কিঙে নাই পাৰ্কিং ফুল কৈ কিনে আপোনাৰ দুবাৰ ঘূৰিছোঁ মই ৰাস্তাত দুবাৰ ঘূৰি কিনেহে ইয়াতে পাৰ্কিঙত লগাইছোঁ ইয়াতে পাৰ্কিঙত গাড়ীটো লগালোঁ এতিয়া বাহিৰৰ ফালে যাম কিবা বজাৰ আছে কিবা কি কৰিম মই ভালদৰে নাজানো যি কাম আছে সেইখিনি কৰিম কৰি কিনে আপোনাৰ আকৌ নেক্সট ইয়াৰ পৰা উভতি যাম এতিয়া পাৰ্কিঙত ক'ব পাৰ্কিং ফুল আপুনি মেইন ৰোডতো ৰাখিবই নোৱাৰে তাতে ৰাস্তাত যদি ৰাখে ৰাস্তাত আকৌ ডাইৰেক্ট ফাইন কাটি দিব কোনোবাৰ ৰবিবাৰে মই 10 মিনিট সময় তাতে গাড়ীখন ৰাখি কিনে তাতে ফাইন খাইছোঁ ফাইন বা এতিয়া কিমান আহে এইটো আজিকালি অনলাইনে ফাইনটো পিছতে গম পাম ফাইন কিমান 1000 নে 2000 ইয়াতে পাৰ্কিঙতো ঠাই নাই গাড়ী ৰাখিবলৈ সেইফালে ৰাস্তাত ৰাখিলেও সেনেকুৱা ফাইন কাটিব মানে বহুত বিপদ মানে গুৱাহাটীৰ আজিকালি আকৌ এতিয়া লখৰা আহি পালোঁ শেষত ফেঞ্চিৰ পৰা লখৰা আহিলোঁ লখৰাৰ পৰা ইয়াৰ পৰা আকৌ যাম আপোনাৰ বালাজী যাম বালাজী বেছি টাইম নাই বালাজীত 1 ঘণ্টামানৰ কাম আছে তাৰপিছত আকৌ যাম আপোনাৰ চাই থাকিলে গম পাব ক'ত যাম আৰু এতিয়া বালাজী আহি পালোঁ বালাজী আহিলোঁ মানে বালাজীত আহিব লগা বেলেগ কাম নাছিলে আমাৰ ছাৰৰ আলহী আহিছে কেইজনমান আলহীকেইজনক বালাজীৰ পৰা ঘূৰাই আনিব দিলে সেইকাৰণে বালাজী আহিব লগা হ'ল বেলেগ আহিব লগা কাম নাছিলে কোনো আহিলোঁ মানে মই আগতে আহিছোঁ বহুবাৰ কিন্তু আপোনাৰ এনেকৈ মন্দিৰ দৰ্শন কৰিব কিবা কৰি এনেকৈ অহা নাই এই চিষ্টেমত মানুহ লৈ কিনে এনেকৈ আহিছোঁ আজিও আহিলোঁ যেতিয়া বালাজীটো ভালদৰে নোৱাৰোঁ এনে অলপ থুলমূল আপোনালোকক দেখাই দিওঁ বলক আৰু মই এতিয়া আছোঁ বালাজীৰ একেবাৰে পিছফালে পাৰ্কিঙৰ পৰা মই মন্দিৰৰ ফালে গৈ আছোঁ পাৰ্কিং এলেকাটো ডাঙৰ আছে ইয়াতে গাড়ীৰ অসুবিধা নাই ধুনীয়া পাৰ্কিং প্লেচ আছে পাৰ্কিং কৰি কিনে আপুনি মন্দিৰ দৰ্শন কৰিব পাৰে মন্দিৰ ইয়াতে আপোনাৰ বালাজী মানে এটা মন্দিৰ নহয় ইয়াতে মোটামুটি 4-5টামান মন্দিৰ আছে ভালদৰে মই নাজানো কেইটা আছে কিন্তু 4-5টামান মন্দিৰ আছে আৰু কি মন্দিৰ আছে সেইটোও মই ভালকৈ নাজানো মই এনে আপোনাৰ এনেকৈ মানুহ লৈ কিনেহে এনেকৈ ঘূৰিব আহিছোঁ মই নিজে দৰ্শন কৰিব বা মন্দিৰৰ ভিতৰত কোনোদিন সোমোৱা নাই পিছত কেতিয়াবা আহিলে তেতিয়া ভালদৰে ভিডিঅ' বনাই কিনে দেখুৱাম আজি এনে সাধাৰণভাৱে চাই লওক এই মন্দিৰকেইটা আৰু মেইন ৰোডৰ পৰা আপোনালোকে গেটৰ ভিতৰ সোমাই প্ৰথমে এটা মন্দিৰ পাব মন্দিৰটোৰ পিছতে ইয়াতে এখন পাৰ্ক পাব ইয়াতে আপুনি মন্দিৰ দৰ্শন কৰি ধুনীয়াকৈ বহি আৰাম ল'ব পাৰে আৰু বালাজীৰ ৰাতিৰ পৰিৱেশটো দেখিবলৈকে এনেকুৱা বৰ্তমানলৈকে আপোনালোকে যিমানখিনি চালে এইখিনি যোৱাকালি বনোৱা ভিডিঅ' আছিলে যোৱাকালি আৰু বালাজীতে এন্ধাৰ হৈ গ'ল না এন্ধাৰে মুন্ধাৰে আৰু কি ভিডিঅ' বনাম আপোনালোকে কি চাব সেইকাৰণে যোৱাকালি ভিডিঅ' বনোৱা নহ'ল আৰু নবনালোঁ আৰু ভিডিঅ' তো আজি আৰু একো বেলেগ বনাব লগা নাই গুৱাহাটীৰ পৰা আহিলোঁ এতিয়া মানে আপোনাৰ চুলিকেইডাল কাটিব যাম মোৰ চুলিকেইডাল একদম বেয়া মানে দীঘল কৰি ৰাখিলেও একদম থিয়া হৈ থাকে আৰু চুটিকৈ কাটিলেও আপোনাৰ এই দুইখনিত তাত চুলি নাই মানে সেইকাৰণে চুলিকেইডাল দীঘলকৈ ৰাখিলেও বিপদ আৰু আপোনাৰ চুটিকৈ কাটিলেও মানে তালু দুটা ওলাই থাকে কিন্তু উপায় নাই এতিয়া এইবাৰ চুলিকেইডাল চুলিকেইডাল বা খাটাকৈ কাটি দিম চুলি কাটিব যাওঁ বেলেগ ভিডিঅ' বনাব লগা নাই আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিছোঁ আৰু বাই